সতীয়না এ বজাই রে নাচনীলা হৰি গগনা এ যদিও পুৰণি সেইখনি গগনা যোৱাবাৰ বিহুতে মই সাজি দিয়া এ মোৰ নাচনী বজাই দে মাতিব মাতৰ মাত মোৰ মা দেউতা নাই তোমাৰ কেতিয়াবা মা দেউতাক মনত নপৰে কেতিয়াবা মাতিব মন যায় মা বুলি দেউতা বুলি একদম মনে পাহিত দুভৰি থুনুক থানা দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি হৰা চোতাল দেউতাহঁত ক'ত গ'ল দেউতা এৰি গুচি গ'ল তাৰপিছত মায়ে বেলেগ এজন ব্যক্তিৰ লগত বিয়া হ'ল মানে তোমাৰ নামটো শ্ৰীমতী অদিতি গগৈ হয় তোমাৰ ঘৰ ক'ত টিংখাং ধমন হয় টিংখাং কি ধমন কি পঢ়ি আছে ক্লাছ 5 তোমাৰ এটা গান বহুত ভাইৰেল হৈছিলে ন কোনটো বেছি ভাইৰেল হৈছিলে হিমলু ফুলিলে ফুলিল সতীয়না ক'ত গাইছিলে পথাৰত কোনে ধান কোনে কাটি আছিল নাচি দিছিল যে অকমান যেনেকৈ গাই দিছিল যে আইতা হয় আমি সেই ভিডিঅ'টো অকমান লগাই দিছো দৰ্শকৰ বাবে ফুলিলে ফুলিল সতীয়না এ বজাই ৰে নাচনীলা হৰি গগনা যদি আমি গানটো শুনিব পাৰিম নেকি অকমান এ হিমলু ফুলিলে ফুলিল সতীয়না বজাই দে নাচনীলা হৰি গগনা এ যদিও পুৰণি সেইখনি গগনা যোৱাবাৰ বিহুতে মই সাজি দিয়া এ মোৰ নাচনী বজাই দে মাতিব মাতৰ মাত ক'ত শিকিছা এনেকে ঘৰতে শিকা হয় গানবিলাক ইমান ধুনীয়াকে গোৱা যে এনেকে শুনো তেনেকে গাওঁ আৰু ঘৰতে গোৱা ঘৰতে শিকা হয় কোনোবা শিকাই নে এনেকে প্ৰথম গুৰু মোৰ ককা হয় দুৰ্লভ গগৈ তাৰপিছত ভুৱন গগৈ ছাৰ তেওঁৰ ওচৰত ক্লাছিকেল জাষ্ট আৰম্ভ কৰিছো আৰু গান গাবা মানে তাকে আৰু এগৰাকী তেওঁ যিটো বিশেষ ভিডিঅ' আপোনালোকে সামাজিক মাধ্যমত দেখিছিলে চৰ্চা লাভ কৰিছিলে সেই বিশেষ ভিডিঅ'টো ভাইৰেল কৰা তেওঁ পেহী হয়নে ভাইৰেল কেনেকে হ'ল কি অলপ কৈ দিব নেকি আচলতে আমি এনেই পথাৰত মই বেংগলোৰত থাকোঁ মই বেংগলোৰৰ পৰা ঘৰলৈ আহিছোঁ আহি আমি পথাৰত এনেই চাহ খাবলৈ গ'লোঁ মায়ে কৈছে মই ধান কাটি আহোঁগৈ যাওঁ আৰু ব'ল তেনেকৈ মই ক'লোঁ গান এটা গা মাক ক'লোঁ নাচ তেনেকৈ বুলি ক'লোঁ গুচিয়ে গ'লগৈ ভিডিঅ'টো মানে তেনেকৈ মই এনেই দিছিলোঁ আৰু আচলতে মই মোৰ ইনষ্টাগ্ৰাম পেজত মই তেনেকৈ ভিডিঅ' দি থাকোঁ তো তেনেকৈ দি মই ভবা নাছিলোঁ যে মানে এনেকৈ ভাইৰেল হৈ যাব বহুত মানুহে এনেকৈ মানে বহুত মৰম দিছে তাইক আমি মানে প্ৰতিজনকে আমি ৰিপ্লাই কৰিবও পৰা নাই ইমান বেছি আহি গ'ল মানুহ তেনেকৈ প্ৰত্যেকে মানে মেছেজ কৰিছে যে ইমান ধুনীয়া গাইছে তেনেকৈ বুলি আমি মানে বহুত বেছি অভাৰৱেলমড এইটো লৈ পিনি যে ইমান মানুহে মানে মৰম দিছে তাইক তোমাৰ নামটো আদিতি ন হয় নামটো কোনে দিছিলে নামটো মোক আজু ককাই দিয়া হয় এবাৰ কি শুনাবা তুমি কিবা শুনাবা ভূপেন হাজৰিকাদেৱে কণ্ঠদান কৰা পাৰ্বতী প্ৰসাদ দেৱৰ বৰুৱাদেৱৰ গীতটি গাম পূজো আহাই মাতৃৰ চৰণ কমল উঠক বাজি জয়ধ্বনি পৰম মংগল পূজো আহাই মাতৃৰ চৰণ কমল উঠক বাজি
ইমান ধুনীয়া কণ্ঠটো। থেংক ইউ। জানো ভগৱানে দিছে আৰু। ভগৱানে দিছে। হুম, মই আৰু এটা কথা শুনিছোঁ, সুধিলে বেয়া পাবা নেকি? নাপাওঁ নাপাওঁ। তোমাৰ মা দেউতা ক'ত? মোৰ মা দেউতা নাই। মোৰ সৰুতে মোক সৰু ককাহঁতৰ ঘৰলৈ লৈ গৈছিলে। সৰু ককাহঁতৰ ঘৰতে থাকোঁ মই। বেবী আইতাই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিলে। মা দেউতাহঁত ক'ত গ'ল? দেউতা এৰি গুচি গ'ল। তাৰপিছত মায়ে বেলেগ এজন ব্যক্তিৰ লগত বিয়া হ'ল মানে। তাৰপিছত তোমাৰ খবৰ নলয়? নলয়। কেতিয়া তুমি সৰুতে গুচি গ'ল নেকি? সৰুতে। কিমান বছৰতে? সেইটো মই ইমান ভালকৈ নাজানো। ডাঙৰ হওঁতে কৈছিলে যে 2-3 বছৰমানত বুলি কোৱা শুনিছোঁ। তোমাৰ বেয়া লাগে নেকি কেতিয়াবা? নালাগে। মই ভাবোঁ যে তেহঁতৰ লগত থকাতকৈতো মই ইয়াত বেছি ভালকৈ থাকিব পাইছোঁ বুলি। হয় নেকি? অঁ। ইমান ধুনীয়াকৈ কৰিছা তুমি। দুখ নালাগে কেতিয়া? সঁচাকৈ? একদম সঁচাকৈ। মই অনুভৱেই নহয় মোৰ নাই বুলি, মা দেউতা নাই বুলি। মানে ইমান ভালকৈ ৰাখে? অঁ। কাৰ লগত থাকা তুমি বেছিকৈ এতিয়া? এতিয়া মই সৰু ককাহঁতৰ লগত থাকোঁ। সৰু ককাহঁতৰ লগত? হয়। তেওঁলোকৰ নামটো? ককাৰ নাম দুৰ্লভ গগৈ আৰু দাইটি নীলোৎপল গগৈ, পেহী কাব্যশ্ৰী গগৈ আৰু জিতি আইতা আৰু বেবা আইতা। কেতিয়াবা তোমাক স্কুলত কোনোবাই জোকায় নেকি, মানে সোধে নেকি মা দেউতাহঁত নাই এনেকুৱা টাইপত সোধে? সেনেকৈ নুসুধে। যদি এতিয়া গম পালে সুধিলে কি ক'বা? সুধিলে ক'ম আৰু এইটো সৰুতে এৰি গুচি গ'ল, সেনেকেই ক'ম। চকুটো অলপ তথাপিও অলপ জলজলীয়া টাইপ হৈছে ন? নহয়। নহয়, পূৰা ষ্ট্ৰং হয় নহয়? হয়। এতিয়া ভাল ছোৱালী হ'ম ন? এতিয়া যোনে চাই আছে যদি তোমালোকৰ চাইও আছে তেতিয়া এতিয়া দেখা পাব ন মই ভাল ছিংগাৰ হ'ম এতিয়া। হয়। ভৱিষ্যতে কি হোৱাৰ মন তোমাৰ? ভৱিষ্যতে মোৰ এগৰাকী গায়িকা হ'বলৈ সপোন এটা আছে। সপোন এটা আছে? অসম হিলাবা নেকি? ভাবিছোঁ। ভাবিছা? কাৰ গান শুনি ভাল লাগে বেছিকৈ? মোৰ বেছিকৈ এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু শ্ৰদ্ধাৰ দীপালী বৰঠাকুৰ বাইদেউ আৰু জুবিন দাদা আছেই। তাৰপিছত খগেন মহন্ত, জয়ন্ত হাজৰিকা দেৱ আৰু সকলোৰে ভাল লাগে, কিন্তু নামবিলাক ভালকৈ মনত নাই অহা। সেইটো হয় বাৰু, ইমান সৰুতে কেনেকৈ থাকিব আৰু চবকে চিনি পোৱা তুমি? পাওঁ। ককাই গানবিলাক শুনাই সেনেকেই শিকোঁ। সেনেকেই চবকে চবৰ গানবিলাক শুনাই। আৰু এটা যে ভাইৰেল হৈছিলে বিহু এটা, হয়নে? আৰু এটা হৈছিলে বহি পেলাই গাইছিলা হয় নহয়? বহি পেলাই যেনেকৈ কিবা এটা হৈছিলে নেকি? হাকুনি ভৰিত গধু নেকি? সেইটো ভাইৰেল হৈছিলে। সেইটো অকণমান শুনাবা? পাৰি। সেই পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা বৈছিলোঁ বহিনো তাঁতৰ পাতত। সেইখনি ঐ গামোচা নিলিখিলে কপালত, চেনাই মোৱা ঐ ঢোলৰ মাতেই বলিয়া কৰে, চেনাই মোৱা ঐ পেপাৰ মাতেই বলিয়া, পেপাৰ মাতেই বলিয়া কৰে। আৰু তোমাৰ লগত আজি কোন কোন আহিছে? দাইটি আহিছে আৰু পেহী আহিছে। ইমান দূৰ ন? ৰাতিটো টোপনি গ'লনে নাই? কোন? তুমি টোপনি গ'লানে নাই? গ'লো। কিহত আহিছা? বাছত? এতিয়া ৰাতিটো আহিছা? নহয়, কালি দিনত আহিলোঁ। কালি দিনত আহিলা? ইয়াত আছিলা? ইয়াত মাহীহঁতৰ ঘৰত। মাহীহঁতৰ ঘৰত আছিলা? কি চালা গুৱাহাটীত? কিবা চাইছানে নে ভাত চাত খালা? ভাত চাতে খাইছোঁ। ভাত চাতে খাইছা? চাতো খাইছা? নহয়, ভাত খাইছোঁ। মই কৈয়ে চালোঁ। পেহী ইমান দূৰৰ পৰা আহিছে তোমাৰ কাৰণে। হয়। কি ক'বা, ইমান কষ্ট কৰি আহি আকৌ ইয়াত বহি আছে তোমাৰ লগত। তাৰ কাৰণে মই থেংক ইউ ক'ব বিচাৰোঁ তোমাক। কি ক'ব, ইমান ষ্ট্ৰং? বহুত বেছি। আমি মানে সৰুৰ পৰা তাইক তেনেকৈ বেছিকৈ পাইছে। মইতো বাহিৰত থকা হয়। ভাইটিয়ে সিয়ে মানে চব তাইক শিকাইছে। যি হ'লেও মানে যি প্ৰব্লেম আহিলেও যাতে লাইফত ফেচ কৰিব পাৰিব তাই। মানে আমাৰ বিশ্বাস আছে তাই পাৰিব কৰিবলৈ।
সেইটো মানে আমাৰ সম্পূৰ্ণ বিশ্বাস টাইপৰ যে যি হ'লেও এতিয়া গানৰ ক্ষেত্ৰতো আমি আগবঢ়াইতো নিবই লাগিব তেনেকৈ ইমান সকলোৱে মানে লগে ভাগে আমি গোটেইখিনি আগবঢ়াই নিম কিন্তু বাকী ক্ষেত্ৰতো যিমান যুদ্ধ পাৰিব মানে কৰিবলৈ তাই এইটো বিশ্বাস মানে আমাৰ ষ্ট্ৰং হয় বুলি ক'ব পাৰিম চাগে। অলপ ভয়ো খাই আছিলে মাজে মাজে হয়নে নহয় প্ৰগ্ৰামটোৰ মাজত আহোঁতেও আৰু এটা কথা সুধো তোমাক তুমি যে স্কুলত বেছিকৈ কালে ভয় লাগে স্কুলত টিচাৰ কৰিশ্মা মেম বহুত মাৰে নেকি মাৰটো নিদিয়ে তেওঁ গালিটাই মাৰৰ নিচিনা হয় নেকি কেনেকৈ গালি পাই কোৱাচোন এনেই মানে তেওঁ কথাটো মানে চাউণ্ডটো তেওঁৰ বেছি সেইটোতে চবেই ভয় খাই যায় হয় নেকি আচ্ছা এইবাৰ কিবা এটা শুনিম নেকি গীত পাৰে শুনিব কি ক'বা কোৱা শুনিব পাৰে কি শুনাবা এইবাৰ তাই গীত এটা গীত তাই আহোম আহোম তাই এটা ইণ্টাৰনেশ্যনেল টাই ফেষ্টিভেলৰ গীতটি মানচাও বাণী বাইলুং ছাৰৰ হয় ষ্টাৰ্ট কৰোঁ পিনং 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 তাই টাংলাই ৰাও পিনং 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 তাই টাংচিং ৰাও পিনং তাই টাংলাই নেসুম লাকমন কান কুকো জুতি থাউলে পিনং তাই টাংলাই নেসুম লাকমন কান কুকো জুতি থাউলে কুসু কুয়াং angam saukan pangkan khaukan chai tanglung tanglai pangnau lokan hit khwa khwan pen samle khwan ইংৰাজী গানো গাব জানা নেকি তুমি জানো চব জানা চব ভাষা নহয় এইটো বেংগলী গাওঁ আপোনাৰ টাই ইংলিছ মানে হিন্দীও গাওঁ বাৰু এখন বহিখনত তুমি লিখি আনিছা নেকি হয় মই তুমি লিখিছা তোমাৰ আখৰ নহয় এয়া বাণী বাইলুং ছাৰৰ আখৰ অ'কে জুবিন গাৰ্গৰ কি শুনাবা এবাৰ দিয়া ঘূৰাই দিয়া দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি হৰা চোতাল সেয়াই লাগে আমাক নালাগে উলোটা পৃথিৱী আমি এইচোন পৃথিৱী ভঙাৰু গঢ়া সপোন নতুন আনা ঘূৰাই আনা ধৰা নিভাচিয়াৰ শেৱালি পাহিত দুভৰি থুনুক থানাক সেয়াই লাগে আমাক নালাগে উলোটা পৃথিৱী আমি এইচোন পৃথিৱী ভঙাৰু গঢ়া সপোন নতুন মজা থেংক ইউ ভাল লাগিলে দেই থেংক ইউ তুমি বোলে মাছো মাৰিব জানা জানো ইমান সৰুতে আই- ভাল লাগে নালাগে সাঁতুৰিব জানো সাঁতুৰিব জানা অঁ আৰু কি কৰিব জানা তুমি সাঁতুৰিব জানো মাছ ধৰিব জানো গছত উঠিব জানো আৰু গছতো উঠিব জানা হয় তুমি বহুত ষ্ট্ৰং মানে বনাইছে আৰু দাদাহঁতে ষ্ট্ৰং হে? দাদাহঁতে ষ্ট্ৰং বনাইছে আচ্ছা দাইটিহঁতে দাইটি বুলি কোৱা ন হা দাদা বুলি আজি কৈছা আৰু দাদা নহয় মানে মোৰ খুৰা হয় খুৰা হয় হা দাইটি কাক কয়নো খুৰাকে দাইটি বুলি কয় দাইটি অঁ মই নাজানো বুলি পুৰণা নাম আগৰ দিনৰ মানুহে মাতে আৰু এটা কথা সুধো তুমি যদি বেয়া নোপোৱা তোমাৰ কেতিয়াবা মা দেউতাক মনত নপৰে কেতিয়াবা মাতিব মন নাযায় মা বুলি দেউতা বুলি একদম মনে যায় নাজানো মোৰ মনে নাযায়
মন নাযায় উহু। যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক মাহঁতৰ লগত ফুৰিব যায় তেতিয়া বেয়া নালাগে তেতিয়া মই লাইটিহঁতৰ লগত যাওঁ সেয়াহে ছোৱালী ষ্ট্ৰং ছোৱালী হয় কিছুমানে যে কয় মানে মা দেউতা নথকা ছোৱালী বহুত দুখত থাকে এনেকুৱা টাইপ নহয় কেতিয়াও হয় নহয় হয় তুমিয়ে প্ৰমাণ হয় হা? হয় সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে তেওঁ যদি ইমান তেওঁ উইক থাকে তেওঁ তেতিয়া দুখত থাকিব ষ্ট্ৰং হ'লে তেওঁ ষ্ট্ৰঙত থাকিব পাৰিব কি ক'বা তোমাৰ দৰে হ'বলৈ মোৰ দৰে হ'বলৈ বুলি ক'ব বিচাৰোঁ ষ্ট্ৰং হ'বলৈ মানে ষ্ট্ৰং হ'বলৈ ক'ব বিচাৰোঁ তেওঁলোকক কান্দিছেনে কেতিয়াবা উহু। সঁচাকে সঁচাকৈ সেনেকৈ কন্দা নহয় কিন্তু কেতিয়াবা গালি দিলে কান্দো তুমি নাকান্দাই মানে ইমান নাকান্দো তুমি সাহসী হয় তুমি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেতো গাম বুলি কৈছা ন গাব জানা ন গোটেইটো গাব নালাগে অকণমান গাই দিয়া ফাৰ্ষ্ট ব্ৰেকআপটো ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান পৰ্দাৰে যাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অহিমত নভবা কথাও হঠাতে হয় চাগে পায়ো হেৰুৱালো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বং কেতিয়া মজা মজা এই ধনশিৰি পাৰে হৈ ধপলিয়াই আহিলো এই জিৰালো কলীয়া বৰত এই তোমাকে বিচাৰি এই ঘৰ বাৰী এৰিলো এই তোমাক নেপালোহি ঘৰত এই হাবি জুই লাগিলে ভনী কুকুহায়ো উৰিলে কুকুহায়ো উৰিলে দৰিকে আছিলে চাই ভদকলি চৰাই ভনী পৰাচিতৈক অৰিলে পৰাচিতৈক অৰিলে চেনাইটোকে আনিব পাই এ গগনা ৰণী গগনা পুৰণি ঐ গগনা পুৰণি মোৰে মাকন দেহা ঐ গগনা কিহেৰে বাৱে মাকন দেহা ঐ গগনা কিহেৰে বাও আগলি বাহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাও আহে কি নাহে ঐ মোৰেনো চেনাই ঐ চিৰি পাতি মঙলখন চাও তই যে কলিয়া ঐ আইতাকে চাহোন বৰখে অলিয়া বলিয়া ঐ আইতাকে চাহোন বৰখে মোকে কৰি গলি বাউল আইতা জিলমিল কৰে আইতা মুকুতা জ্বলে আইতাকে চাহোন বৰখে তাত এই কাণফুলি বেজাৰত কান্দে কি হৰুমাই কান্দ কি হৰুমাই গামখাৰুনি দিলে বুলি কি হৰুমাই গামখাৰুনি দিলে বুলি ইমান টাইম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভাল লাগিলে নাই তোমাৰ লাগিলে কিবা থাকি গ'ল নেকি নাই ঠিকে আছে কিবা একো থকা নাইতো নাই